মৰাণ জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনিৰ 29 আৰু 30 অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰঙাজানত স্বৰ্গীয় চক্ৰজিৎ মহন্ত সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হৈছে। বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ লগতে অসংখ্য লোকৰ সমাৱেশেৰে এক মিলনভূমিলৈ পৰিণত হোৱা অধিৱেশনখনৰ মুকলি সভাত বহুকেইগৰাকী জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। মুকলি সভাত বহুকেইগৰাকী ব্যক্তিয়ে মহিলা সম্বন্ধীয় গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। নিশাৰ ভাগলৈ অগমন জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ লগতে কেইবাগৰাকী শিল্পীৰ সৈতে সুন্দৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সচেতন হৈ থাকে যিটো মানসিক উৎকৰ্ষ সাধন হ'ব লাগে, যদি সেইটো নহয় তেনেহ'লে সেই সমাজৰ এটা অংশ মহিলা যদি অৰ্ধ শিক্ষিত হয়, য'ত মানে কেৱল চৰকাৰী প্ৰতিনিধিসকলক মাতা হৈছিল, কিন্তু ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে 1997 চনত নন গভৰ্ণমেণ্ট